নমস্কাৰ বন্ধুসকল, পুলকেশ নাথ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান দেশ তথা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছে। এই লকডাউনৰ মাজতে চৰকাৰে কিছু ক্ষেত্ৰত লকডাউন শিথিল কৰা দেখা গৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে কৃষি আৰু উদ্যোগৰ লগত জড়িত ক্ষেত্ৰসমূহত এই শিথিলতা কৰা বুলি তেওঁলোকে ঘোষণা কৰিছে। আহক আমি জানি লওঁ চৰকাৰ তথা প্ৰশাসনে কি বিভাগসমূহত বা কি ক্ষেত্ৰসমূহত এই লকডাউনৰ শিথিলতা দিব বিচাৰিছে আৰু কি ক্ষেত্ৰত তেওঁলোকে এই শিথিলতা বাধা আৰোপ কৰিছে। প্ৰথমে লকডাউন শিথিল হ'ব লগা ক্ষেত্ৰসমূহ হ'ল 21 এপ্ৰিলৰ পৰা কাৰ্যালয়সমূহ খোলা থাকিব। অৱশ্যে কাৰ্যালয়ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়া সম্পূৰ্ণ উপস্থিত থকাৰ বিপৰীতে গ্ৰেড 3 আৰু 4 গ্ৰেডৰ যিবিলাক কৰ্মচাৰী তেওঁলোকে সৰ্বাধিক 33% উপস্থিতি থাকিব লাগিব কাৰ্যালয়সমূহত। অসম সচিবালয় খোলা থাকিব। অৱশ্যে উপ সচিবৰ পৰা আৰম্ভ কৰি বিষয়াসকল নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব। বিষয়াসকলে অৱশ্যে নিজৰ বাহন ব্যৱহাৰ কৰি কাৰ্যালয়লৈ যাব নোৱাৰিব। তেওঁলোকৰ বাবে ASTCৰ বাছৰ চলাচলৰ ব্যৱস্থা কৰা হৈছে। কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ বাদে আন সকলো লোককে কাৰ্যালয়লৈ যোৱাটো নিষিদ্ধ থাকিব। তেওঁলোকৰ কিবা প্ৰয়োজনীয় কাম থাকিলে কণ্ট্ৰল ৰুমৰ সৈতে যোগাযোগ কৰিব পাৰিব। কাৰ্যালয়লৈ যাওঁতে সকলো বিষয়াই নিজৰ পৰিচয় পত্ৰ লৈ যাব লাগিব। চৰকাৰী কাৰ্যালয়ত মাস্ক পৰিধান আৰু হেণ্ড চেনিটাইজাৰ বাধ্যতামূলক। কৰ্মক্ষেত্ৰত সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। কৃষি আৰু গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰসমূহ খোলা থাকিব। পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি ঔদ্যোগিক কাম-কাজসমূহ অব্যাহত ৰাখিব পাৰিব। অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে ই-কমাৰ্চ আৰু ডিজিটেল অৰ্থনীতিৰ কাম-কাজ চলি থাকিব। স্বাস্থ্য সেৱাৰ সকলো গোটৰ কাম-কাজ চলি থাকিব। কৃষি কাৰ্যৰ লগত জড়িত যন্ত্ৰপাতিৰ দোকান আৰু মেৰামতিৰ ব্যৱস্থা খোলা থাকিব। কৃষি কাৰ্যৰ লগত জড়িত বীজ, কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ উৎপাদন আৰু বিতৰণ অব্যাহত থাকিব। কৃষি সামগ্ৰীৰ পৰিবহণ অব্যাহত থাকিব। মাছ মৰা আৰু বিক্ৰী কাৰ্য চলি থাকিব। গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ উৎপাদন আৰু যোগান অব্যাহত থাকিব। গোশালাসমূহ খোলা থাকিব। খাদ্য প্ৰস্তুতকৰণ উদ্যোগসমূহ খোলা থাকিব। ইটা ভাটাসমূহ খোলা থাকিব। কৃষি কাৰ্যত জলসিঞ্চন আৰু পানী যোগানৰ লগত জড়িত কাম-কাজসমূহ চলি থাকিব। অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা দোকানৰ বাদে আন বাণিজ্যিক প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। শীতল ভঁৰাল, গুদাম আদিৰ কাম-কাজ চলি থাকিব। তথ্য প্ৰযুক্তিৰ হাৰ্ডৱেৰ, পেকেজিং সামগ্ৰী, মৰাপাট উদ্যোগ আদিসমূহ খোলা থাকিব। তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগৰ কাম-কাজসমূহ চলি থাকিব। ইলেক্ট্ৰিচিয়ান, পানী মিস্ত্ৰী, মটৰ মেকানিক, কাঠ মিস্ত্ৰী, কম্পিউটাৰ, মোবাইল মেকানিক আদি স্বনিয়োজিত কৰ্মীসকলে গ্ৰাহকৰ নিজস্ব চৌহদত সেৱা আগবঢ়াব পাৰিব। কিতাপৰ দোকানসমূহ সপ্তাহত 3 দিনকৈ 3 ঘণ্টাৰ বাবে খুলিব পাৰিব। এইসমূহ আছিলে চৰকাৰে 21 এপ্ৰিলৰ পৰা শিথিল কৰিবলগীয়া ক্ষেত্ৰসমূহ। ইয়াৰ লগতে যিসমূহ ক্ষেত্ৰত চৰকাৰে শিথিলতা দিয়া নাই সেই ক্ষেত্ৰসমূহ হৈছে: কোনো কাৰ্যালয়লৈ সাধাৰণ জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ থাকিব। অনুমতিপ্ৰাপ্ত যান-বাহনৰ বাহিৰে মানুহৰ আন্তঃজিলা আৰু আন্তঃৰাজ্যিক ভ্ৰমণ অৰ্থাৎ ৰেলগাড়ী বা বাছ আদিৰ চলাচল বন্ধ থাকিব। সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। সকলো চিনেমা হল, মল, শ্বপিং কমপ্লেক্স, জিমনেছিয়াম, স্পৰ্টছ কমপ্লেক্স, ছুইমিং পুল, এণ্টাৰটেইনমেণ্ট পাৰ্ক, থিয়েটাৰ, বাৰ, অডিটৰিয়াম, এছেম্বলি হল আদিৰ দৰে জনসমাগম হ'ব পৰা স্থানসমূহ বন্ধ থাকিব। ৰাইজৰ বাবে সকলো ধৰ্মীয় স্থান আৰু ধৰ্মীয় সমাগম বন্ধ থাকিব। মৃতকৰ শেষকৃত্যৰ বাবে 20 জনতকৈ অধিক লোক উপস্থিত থাকিবলৈ অনুমতি দিয়া নহ'ব। এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন জিলাত আবদ্ধ হৈ থকা প্ৰায় 9,000 লোকক এদিনৰ বাবে তেওঁলোকক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিব, কিন্তু তেওঁলোক পুনৰ ঘূৰি আহিব নোৱাৰিব। এইসমূহেই আছিলে এই লকডাউনৰ সময়ত চৰকাৰে প্ৰদান কৰা শিথিলতাৰ ক্ষেত্ৰসমূহ। নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।